হেল্ল' ফ্ৰেণ্ডছ, আজি মই খুৰমা বনাম। সেইকাৰণে এয়া মই অলপ ময়দা লৈ লৈছোঁ আৰু এতিয়া অলপ নিমখ দি দিছোঁ আৰু ঘিউ দি লৈ লৈছোঁ। এইটো অৰিজিনেল ঘিউ হয়, মই টেমাত থৈ দিছিলোঁ আৰু এইখিনি মই ভাল কৰি মঠি ল'ম। যেতিয়ালৈকে মানে এইটো লাডু এটা টাইপ নহয় তেতিয়ালৈকে মই ভালদৰে মঠি এইখিনি দেখিছেনে, এনেকুৱা হ'ব লাগিব। আৰু এতিয়া মই অলপ ঠাণ্ডা পানী দি ভাল কৰি দৌল বনাই ল'ম। এতিয়া মই গোটেইখিনি চেষ্টা হৈ গ'ল। এতিয়া এইখিনি তেলত মই ফ্ৰাই কৰি ল'ম। দি দিছোঁ তেলত ফ্ৰাই কৰি ল'ম। এইখিনি একদম ব্ৰাউন নোহোৱালৈকে ভাজি থাকিম। এনেকুৱা গল্ডেন টাইপ হৈ যাব লাগিব, গল্ডেন ব্ৰাউন টাইপ। এতিয়া মই এইখিনি কাঢ়ি থৈ দিলোঁ আৰু এতিয়া মই এটা চাটনি বনাম। সেইখিনিত মই অলপ পানী দি দিছোঁ আৰু মানে মিঠা অনুযায়ী অলপ মই চেনি দি দিছোঁ। আপোনালোকে যিমান মিঠা খায় সিমান মিঠা দিব পাৰে। মই যিমানখিনি খাওঁ সিমানখিনি মই মিঠা দি লৈছোঁ। এই চাটনিটো মই বনাই লৈছোঁ। এতিয়া চাইছোঁ মই কিমানখিনি মানে আঠাযুক্ত হৈছে আৰু এতিয়া মই খুৰমাখিনি দি দিছোঁ। এতিয়া অলপ মই লাৰি থৈ দিম আৰু এয়া হৈ গ'ল মোৰ ৰেডি। আপোনালোকে বনাই চাব। বাই বাই।